বিটিসি চৰকাৰৰ চাপ ত্ৰিপাক্ষিক চুক্তিত 2020 চনৰ 28 জানুৱাৰী তাৰিখে মানে যিহেতু চহী কৰিছিল অসম চৰকাৰ, বিটিসি চৰকাৰ আৰু আমাৰ এক্স NDFB আৰু BLTO আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী আছে। মই সেইদিনাখন এই কোকৰাঝাৰৰ পূব ফিল্ডত মই আছিলোঁ। তেতিয়া মানে তেওঁলোকে চাইন যেতিয়া কৰিছিল তেতিয়া মই আছিলোঁ। তেওঁলোকে সেই চাইন মতেতো এটা মান মৰ্যাদা ৰাখি কামটো কৰিলে বিটিসি চৰকাৰো ভাল হ'ব। আৰু বিটিসি চৰকাৰ, আমি যিহেতু বিটিসিত বসবাস কৰোঁ, গতিকে বিটিসি চৰকাৰক আমি ধন্যবাদ। কাৰণ আমাৰ বয়স যাওঁ অৱস্থা, এই যাওঁ অৱস্থা বিটিসি চৰকাৰে যে আমাক এটা ভাল এটা নিউজ দিবলৈ গৈ আছে, তাৰ কাৰণে আমি বিটিসি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জানুৱাৰী মাহৰ ভিতৰতে এপইণ্টমেণ্টটো দি পেলাই আমাক সন্তুষ্ট কৰে যেন, কিয়নো জানুৱাৰী ফেব্ৰুৱাৰীত আৰু 2-1জন মানে ৰিটায়াৰ হ'ব। গতিকে আপোনালোকক কৈছে নেকি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকৰ সমাধান হ'ব বুলি কৈছে নেকি? নাই, আমাক কোৱা নাই, আমি কৈছোঁ। কাৰণ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু 2-3জন ৰিটায়াৰ হ'ব, সেইটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি আমি হেঁচা প্ৰয়োগ কৰিছোঁ চৰকাৰক। তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতিটো দি আছে। আৰু ইলেকশ্যনৰ আগমুহূৰ্তত আমি বিচাৰিছোঁ, ইলেকশ্যনৰ পিছত হ'লে আৰু কিবা নহ'ব, কামটো আমি মানে হ'ব ফল দেখা নাপাম। আৰু টিউটৰ লেখা মানে আমি শুনা পাই আছোঁ, কিন্তু টিউটৰ নহয়, আমাক মান মৰ্যাদা দিয়াৰ কাৰণে এই অন্তিম বয়সত টিচাৰ ফুল হিচাপে আমাক মান মৰ্যাদা দিয়ক। আজি অল বিটিসি ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনে এটা বিশেষ কাৰণত আজি সংবাদমেলখন দিব লগা হ'ল। আমি জানিব পাৰিছোঁ আমাৰ ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত বিটিসি গভৰ্ণমেণ্টে খুব এটা খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ভাল পাইছোঁ। আৰু বিটিসি গভৰ্ণমেণ্টক আমাৰ অল বিটিসি ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যন তৰফৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যেন আমাৰ কামখিনি অতি সোনকালে খৰতকীয়াভাৱে তেওঁলোকে সমাধান কৰে। ইয়াত আমি যিখিনি কথা গম পাইছোঁ খুব ভাল লাগিছে, আমি নথৈ আনন্দিত হৈছোঁ। তাত দুটামান আমাৰ এছ'চিয়েশ্যন তৰফৰ পৰা অলপ ক'বলগীয়া আছে। এই ক্ষেত্ৰত আমি গম পাইছোঁ যে কিছু ক্ষেত্ৰত মানে এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিশেষকৈ মানে এছামিজ মিডিয়ামৰ ক্ষেত্ৰত যাতে কিছু অলপ ছাত্ৰ ছাত্ৰী আমাক মানে ৰেহাই দিয়ে। আৰু লগতে আমাৰ যিখিনি শিক্ষক, সেই শিক্ষকখিনি টিউটৰ হিচাপে নিযুক্তি নিদি আমাৰ যিহেতু শিক্ষকবিলাকৰ খুব বয়স কম, মানে সময়টো তেওঁলোকৰ নাই, কাৰোবাৰ 1 বছৰ 6 মাহ বা 2 বছৰ আছে, তেওঁলোকক এতিয়া টিউটৰ হিচাপে নিযুক্তি দিলে তেওঁলোকক সেই সন্মানৰ পৰা তেওঁলোকক লাঘৱ কৰা হ'ব। তাৰ কাৰণে আমি গোটেই শিক্ষকবিলাকক টিচাৰ হিচাপে নিযুক্তি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা আমাৰ ক'বলগীয়া আছে যে ME ক্ষেত্ৰত যিটো টিচাৰ পেটাৰ্ণ, সেইটো আমাৰ ME ক্ষেত্ৰত মানে যাতে কিছু শিক্ষকক নিযুক্তি দি কিছু শিক্ষকক বঞ্চিত কৰিব নালাগে। ছিংগল মিডিয়ামৰ ক্ষেত্ৰত 5+1, মিক্স মিডিয়ামৰ ক্ষেত্ৰত 10+1 আৰু মাদ্ৰাছাৰ ক্ষেত্ৰত কিমান আছিলে 6+1, এনেকৈ যাতে টিচাৰ হিচাপে গোটেইখিনি আমাৰ নিযুক্তি দিয়ে। আৰু বিশেষকৈ আমাৰ যিখিনি নন টিচিং ষ্টাফ আছে তেওঁলোককো যাতে আইনৰ আওতাত গোটেইকে সামৰি লৈ তেওঁলোকক যাতে মানে নিয়মীয়া এজন কৰ্মচাৰী হিচাপে নিযুক্তি দিয়ে। আমি এইখিনি কৰিবৰ কাৰণে বিটিসি গভৰ্ণমেণ্টক নথৈ মানে কৰিবৰ কাৰণে তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰি দিয়ে। তেওঁলোকে যিখিনি পদক্ষেপ লৈছে আমি খুব সন্তোষজনক হৈছোঁ, আমি সুখী হৈছোঁ। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।